হৈছে আৰু সেইভাৱে আমি এইবাৰ 30 তাৰিখত বাক্সা ডিষ্ট্ৰিক্ট ডে উদযাপন কৰিবলৈ লৈছোঁ। আমি বাক্সা ডিষ্ট্ৰিক্ট ডে হিচাপে আমি আজি ডিষ্ট্ৰিক্ট ডে ৰান আৰু আজি আমি প্লান্টেশ্যন কৰাম। আজি আমি ইলুমিনেশ্যন বিল্ডিংছক ইলুমিনেশ্যন কৰি আৰু ধুনীয়াকৈ কিছুমান নতুন চৰকাৰী মানে বিল্ডিংছকেইটা আমি ইনগুৰেট কৰিম। আমাৰ গাৰ্জেন মিনিষ্টাৰ শ্ৰীমতী নন্দিতা গাৰ্লোছা মেডামো আহি আছে আৰু তাৰ লগতে আমি আমফিছৰো আমাৰ প্ৰগ্ৰাম আছে, মাইক্ৰ' ফাইনেন্সৰো প্ৰগ্ৰাম আছে, চেক ডিষ্ট্ৰিবিউশ্যন তাৰ বাবেও মেডাম আহি আছে। আৰু কালিৰ দিনত আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আহিব, আমাৰ শ্ৰীযুত UG ব্ৰহ্ম ডাঙৰীয়া আহিব আৰু আমাৰ যিমানখিনি আগতীয়াকৈ আমাৰ বাক্সা জিলাৰ প্ৰিভিয়াছ DCs আৰু প্ৰিভিয়াছ SPs সকল আছিল যিখিনিও আহিব পাৰিব তেখেতে আহিব আৰু আমাৰ লগত ইয়াত ধুনীয়াকৈ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেট কৰিবলৈ আহিব। তেখেতৰ এক্সপিৰিয়েঞ্চ আৰু জাৰ্নি শ্বেয়াৰ কৰিব আৰু আমাৰ ইয়াত মেইন উদ্দেশ্যটো হ'ল যাতে আমাৰ বাক্সা জিলাখন আমি ধুনীয়াকৈ এটা মানে আদৰ্শ জিলা হিচাপে আমি স্থাপিত কৰিব পাৰোঁ আৰু আমাৰ বাক্সা জিলা নিশ্চয়কৈ মানে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে চিনাকি হোৱা হৈ আছে। আমি ডিষ্ট্ৰিক্ট ডেৰ দ্বাৰা মানে আমি যিমানখিনি আমাৰ পাব্লিকসকলে আছে, আমাৰ যিমান নাগৰিক আছে গতিকে আমি আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনে সকলোৱে মিলি মানে বাক্সা জিলাটো আমি আগবঢ়াবলৈ চেষ্টা